क'क्राझार जिल्लानि अबेयाकुटियाव सानै ट्राइबेल हिन्जावसाफोरखौ जिनाहारि खालामनानै बुथारनाय जाथायनि साथाम दायनिगिरिफोरखौ क'क्राझार जिल्ला बिजिरसालिया दायनिगिरि महरै फोसावबाय। थांनाय बोसोर 2021 मायथाइनि 11 जुन खालि क'क्राझार जिल्लानि खोला फारसे थानाय अबेयाकुटि गामिनि सानै ट्राइबेल हिन्जावसाफोर समायना राभा आरो रबिता राभा मुंनि सानै हिन्जावसाफोरखौ इनायै जिनाहारि खालामनानै बुथारनाय जाथायनि साथाम दायनिगिरिफोर फारियै फरिजुल रहमान, नासिबुल आली शेख आरो मजामेल शेख मोनखौ गोबाव दान नाङै बिसार खालामनायनि गेजेरजों दिनै क'क्राझार जिल्ला बिजिरसालिया गुबै दायनिगिरि महरै फोसावो। बिसोर दायनिगिरिफोरनि जोबथा साजाखौ फैगौ 8 एप्रिल खालि फोसावगोन होननानै फोरमायथिदों सासे बिजिरगिरिया। मख'नो गोनांदि थांनाय बोसोर 2021 मायथाइनि 11 जुन खालि अबेयाकुटि गामिनि समायना राभा आरो रबिता राभा मुंनि सानै हिन्जावसाफोरखौ फोथाराव मोसौ लायनो थांनाय समाव माखासे दुथांफोरा जिनाहारि खालामनायनि उनाव जिउ फोजोबनानै बिफां सायाव फासि लागायनानै दोनदोंमोन। बे जाथायनि सायाव पुलिस खुंथाया गोख्रों राहा लानानै जाथायजों लोब्बा थानाय दायनिगिरिफोरखौ हमनो हादों। बे जाथाय सोमजिनायनि उनाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माजों लोगोसे गुबुन गोबां मन्त्रि एमएलए फोरजों लोगोसे गुबुन गुबुन फरायसा आफाद आरो समाज आफादफोराबो जाथायजों भुगिनांनाय नखराव दावबायहैदोंमोन। আজি स्पेशल जज क'क्राझार स्पेशल जज अनारेबल श्री चतुर्वेदी कोर्टे क'क्राझार PS केस नम्बर 440/21 और स्पेशल केस नम्बर 32/221 আজি रायदान प्रदान करे। एने धৰণৰ আছিল ঘটনাটো যে যোৱা 11/6/2021 তাৰিখে দুজনী মাইনাৰ ছোৱালীয়ে তেওঁলোকৰ ঘৰৰ ওচৰতে সৰু এটা জংগলত গৰু আনাৰ কাৰণে গৈছিলে আৰু আসামী তিনিজনে তেওঁলোকক লগ পাই প্ৰথমতে ৰেপ কৰিলে আৰু তাৰ পিছত গলা চেপি হত্যা কৰি আম গাছত ওলমাই থলে আৰু সেইমতে পুলিচ তদন্ত কৰিলে এই আসামী তিনিজন ফৰিজুল ৰহমান, নচিবুল আলী, মোজামল শেখৰ বিৰুদ্ধে চাৰ্জশ্বিট দিলে। ইমান দিনে কেছটো আমাৰ স্পেশাল জাজ কোৰ্টত চলাৰ পিছত আজি স্পেশাল জাজে ৰায়দান প্ৰদান কৰিলে। ৰায়দান কৰাত আসামীসকলৰ বিৰুদ্ধে দোষী প্ৰমাণ হ'ল আৰু সেইকাৰণে সেন্টেন্স হিয়াৰিঙৰ কাৰণে 8/4/2022 তাৰিখটো ধাৰ্য কৰিলে। সেইদিনা কিমান শাস্তি সেইটো ঘোষণা কৰিব বা জাজমেণ্ট দিব। ধন্যবাদ। আজি যোৱা 2021 জুন মাহত যেটো ঘটনা হৈছিল অবয়াকুটিত সুমাইনা ৰাভা আৰু ৰবিতা ৰাভা, আজি সিহঁতৰ আত্মাই শান্তি পাব। কাৰণ আজি যি তিনিজন অভিযুক্তক আজি শাস্তি প্ৰদান কৰিলে, আজি ৰায়দান দিলে, কিন্তু 8 তাৰিখত সিহঁতৰ পানিছমেণ্টটো হ'ব। সেইটোৰ কাৰণে আমাৰ মহিলা সংগঠনে যথেষ্ট সুখী। আমাৰ মহামান্য আদালতক আমি ধন্যবাদ দিছোঁ। তাৰ লগতে আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মহিলা সংগঠন হৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে আমাৰ BTCৰ চিফ মাননীয় প্ৰমোদ বড়োচাৰক আৰু আমাৰ কোকৰাঝাৰৰ SP আৰু BTCৰ সকলো প্ৰশাসনক আমি ধন্যবাদ দিব খোজোঁ যে আজি এই কেছটো ইমান সোনকালে ইমান দ্ৰুতগতিত চলিল যে আজি বেছি দিন নালাগে, 1 বছৰে নহ'ল আৰু এনেকুৱা শাস্তি সিহঁতে পালে। সেইটো কাৰণে আমি মহিলা সংগঠন হৈ আমি সিহঁতক আমাৰ প্ৰশাসনক আমি ধন্যবাদ জনাইছোঁ। আৰু আমি আজি সুখী যে এই দোষীক আমি শাস্তি প্ৰদান কৰিব পাৰিলে। আজি সুমাইনা ৰাভা আৰু ৰবিতা ৰাভা সিহঁতৰ আত্মাই আজি শান্তি পাব আৰু তেখেতৰ সিহঁতৰ পৰিয়ালে যে ন্যায় পালে, আজি আমি সেইটোৰ কাৰণে নতুন সুখী। সিহঁতে আমি হয় যাৱজ্জীৱন কাৰাদণ্ড হয় ফাঁচি হ'ব লাগে, যাতে সিহঁতক দেখি আৰু কোনোৱে সাহস নকৰে যে তেনেকা নিৰ্দোষী ছোৱালীক এনেকা ৰেপ কৰি এনেকা হত্যা কৰাটো আমি কেতিয়াও নিবিচাৰোঁ। সেইটো কাৰণে কোনো যিয়ে জাতি জনগোষ্ঠী যিকোনোই হওক, কিন্তু আজি আমি বিচাৰোঁ যে সিহঁতে হয় ফাঁচি হয় যাৱজ্জীৱন কাৰাদণ্ড আমি বিচাৰোঁ। নাৰীসকলৰ ইনাই অত্যাচাৰ কৰা আমি বৃদ্ধি পাইবলৈ দেখিবলৈ সক্ষম হৈছে, এই ক্ষেত্ৰত কি ক'ব আপুনি বাইদেউ? হয়, যদি আমাৰ প্ৰশাসনে যদি এনেকা
আমাৰ দুষ্কৃতিকাৰীক বা বলৎকাৰীবিলাকক ফাঁচি নিদিয়ে তেনেহ'লে নাৰীবিলাকৰ প্ৰতি অন্যায় আৰু অত্যাচাৰ এইটো বাঢ়িব। সেইটো কাৰণে আমি ভাবোঁ এইটো যি আমাৰ আজি ৰায়দান দিলে এইটোৰ কাৰণে এইটো দেখি আজিৰ পৰা এই দুষ্কৃতিকাৰীবিলাকে অলপ এনেকা দুষ্কৃতিক কাম কৰিবলৈ সাহস নাপাব আমি ভাবোঁ আৰু